Hello, my dear student. Welcome to the Oriental IT Center. আজি আমি কম্পিউটাৰ বেচিক কোৰ্চৰ 5th নম্বৰ ক্লাছ হ'ব। এইটো ক্লাছত আমি তোমালোকক আলোচনা কৰিম নোটপ্যাড। অৰ্থাৎ নোটপ্যাড আমি কেনেকৈ ওপেন কৰিব লাগে। ফাৰ্ষ্ট অফ অল আমি ইয়াতে সাৰ্চ বাৰত যাব লাগিব। সাৰ্চ বাৰত যাই ইয়াতে নোটপ্যাড বুলি লিখিব লাগিব। নোটপ্যাড বুলি লিখাৰ লগে লগে ইয়াতে নোটপ্যাড এপটো ওপেন হ'ব। এটা নোটপ্যাড ওপেন হৈছে। ওপেন হোৱাৰ পিছত আমি নোটপ্যাড এটা কৰিব লাগিব। এইটো হ'ল নোটপ্যাড। নোটপ্যাডত একচুৱেলি ইয়াতে যিটো মেনু বাৰ আছে, মেনু বাৰত 3টা মেনু থাকে। ইয়াতে ফাইল, এডিট আৰু ভিউ। ফাইল, এডিট আৰু ভিউ মেনুত আমি কাম কৰিব লাগে। একচুৱেলি ফাইলটো হ'ল ইয়াতে নিউ টেব, অৰ্থাৎ নতুন নতুন টেব এটা ওলাবৰ কাৰণে ইয়াতে নিউ টেব এটা ওলাবৰ কাৰণে আমি ইয়াতে আনটাইটেল বুলি নিউ টেব এটা ওলাই গ'ল। এনেকে আগত এইটো টেব আছিলে, ইয়াতে এইটো টেব আহিল। তাৰপিছত আহিল নিউ উইণ্ডোজ। যদি নিউ উইণ্ডোজ মানে নতুন এটা আকৌ এটা নতুন উইণ্ডোজ খুলিবৰ কাৰণে নিউ উইণ্ডোজত ক্লিক কৰিলে নতুন উইণ্ডোজ খুলিব। ওপেন ওপেন মানে এক্সিষ্টিং ফাইল, অৰ্থাৎ আমি কিবা এটা বস্তু ইয়াতে লিখিছো, কিবা এটা মেটাৰ ইয়াতে লিখা গৈছে। সেই মেটাৰটো লিখাৰ পিছত যদি আমি সেইটো আকৌ ওপেন কৰিব বিচাৰো, তেতিয়াহ'লে কিন্তু ইয়াতে ওপেনত যাই ক্লিক কৰিব লাগিব। সেভ মানে এতিয়া কিবা এটা বস্তু লিখিছো বা ইয়াতে লিখা হৈছে, সেই বস্তু সেভ কৰিবৰ কাৰণে সেভ অপশ্যনত যাব লাগিব। সাপোজ আমি ইয়াতে কিবা এটা লিখিলো বা ওৰিয়েণ্টেল আইটি চেণ্টাৰ, এইটো লিখিলো। লিখাৰ পিছত যদি আমি এইটো সেভ কৰিব বিচাৰো, তেতিয়াহ'লে কিন্তু আমি ইয়াতে সেভ অপশ্যনত যাব লাগিব। এইটো সেভত গ'লো। সেভত যোৱাৰ পিছত আমি সেভ কৰিব লাগিব ক'ত। আমি যদি সেভ কৰিব বিচাৰো ডেস্কটপৰ নাইবা ডকুমেণ্টত, তেতিয়াহ'লে আমি ইয়াতে যাই ডেস্কটপ নাইবা ডকুমেণ্টতে সেভ কৰিব লাগিব। ইয়াতে আমি সেভ কৰি দিলো। এটা ফাইল নেম দিলো ওৰিয়েণ্টেল আইটি চেণ্টাৰ, ইয়াতে সেভ কৰি দিলো। ইয়াতে এটা বস্তু চোৱা, ইয়াতে এটা বস্তু চাব লাগিব যে এই বস্তুটো যে আমি সেভ কৰিলো, যিটো মেটাৰ আছিলে আমি এই লিখাটো সেভ করতে, কিন্তু এটা যেটা এক্সটেনশন, এটা হচ্ছে .txt .txt এক্সটেনশনত এটা সেভ হয়। সো আমি এটা চাব লাগিব যে নোটপ্যাডের এক্সটেনশনটো কি। নোটপ্যাড নোটপ্যাডের যদি এক্সটেনশন আমি জানিব যাও, এক্সটেনশন এক্সটেনশন হব .txt .txt ফাইল হল নোটপ্যাডত সেভ হয়। তাৰপিছত আহিল এইটো সেভ এজ। সেভ এজ মানে অলৰেডি আমি যিটো বস্তু সেভ কৰিছো এইটোতো সেভ হৈ আছে। এইটো সেভ হোৱা বস্তুখিনি আকৌ আমি ইয়াতে দিবৰ কাৰণে সেভ এজ দিব লাগে। যদি সেভ এজ কৰি সেভ হয়, ৰিপ্লেচ হয়। নেক্সট হ'ল আমাৰ সেভ অল। যিমান সেভ আছে, অৰ্থাৎ ইয়াতে এইটো এটা পেজ, এইটো এটা পেজ, এইটো এটা পেজ, অলৰেডি আমি কিবা এটা বস্তু লিখিছিলো। প্ৰত্যেকটো পেজ ইয়াতে বেলেগ বেলেগ পেজ আছে। গোটেইকেইটা পেজ যদি আমি একেলগে সেভ কৰিব বিচাৰো, তেতিয়াহ'লে সেভ অল পেজ প্ৰেছ কৰিব লাগিব। সেভ অল দিয়াৰ লগে লগে গোটেইখিনি সেভ হৈ যাব। সেভ অল দিয়াৰ লগে লগে এইটো সেভ ৰেজিষ্ট্ৰেশ্যন ফৰ যিমানখিনি আছে গোটেইখিনি একেলগে সেভ হৈ যাব। যদি আমি দিওঁ সেভ অল, নোটপ্যাড সেভ কৰি দিলে এইটো সেভ হৈ যাব। এইটো বাকী এইটো যিমানকেইটা ফাইল আছে বেলেগ বেলেগকে সেভ হৈছে, বেলেগ বেলেগকে সেভ হৈ আছে। গতিকে গোটেইকেইটা সেভ হৈ গ'ল। তো এইটো হৈছে কি, যদি একেলগে আমি বস্তুকেইটা সেভ কৰিব বিচাৰো, তেতিয়াহ'লে কিন্তু আমি ইয়াতে সেভ ফাইল, সেভ অল যাব লাগিব। সেভ অলত যাই আমি সেভ কৰিব লাগিব। তো এইটো হ'ল আমাৰ সেভ ফাইল অপশ্যন। ফাইলত যাই আমি আকৌ পেজ ছেটআপ আছে। পেজ ছেটআপত যাই আমি পেজ ছেটিং কৰিব পাৰো। সাপোজ এই যিটো পেজ আছে, কোনটো পেজত আমি লিখিব বিচাৰো সেই পেজ। ইয়াতে অলৰেডি পেজ ছেটআপত ইয়াতে দিয়া আছে লেটাৰ। আমি বিভিন্ন ধৰণৰ পেজ আছে, A3, A4, A5, B4, B5, এক্সিকিউটিভ, লিগেল, লেটাৰ। সচৰাচৰ আমি যিটো পেজ ব্যৱহাৰ কৰো সেইটো হৈছে A4 সাইজ পেজ। A4 সাইজ পেজটো আমি ইয়াতে সিলেক্ট কৰিব লাগিব। তাৰপিছত ওৰিয়েণ্টেশ্যন। ওৰিয়েণ্টেশ্যন মানে হ'ল পেজটো ইয়াতে দীঘলকৈ দিয়া আছে। ইয়াতে যদি পেজটো পথালিকে লাগে, তেতিয়াহ'লে আমি ইয়াতে লেন্ডস্কেপ মাৰিলে পেজটো পথালিকে হৈ যায়। আৰু যদি পোৰ্ট্ৰেইট মাৰো, পেজটো লম্বাকৈ হৈ যায়। সচৰাচৰ আমি কিন্তু লম্বাকৈ লিখো, গতিকে পোৰ্ট্ৰেইট দিলো। যদি কেতিয়াবা আমাৰ দৰকাৰ হয় যে আমি লেন্ডস্কেপ কৰিব লাগিব বা পেজত জাগা নহয়, তেতিয়াহ'লে কিন্তু আমি লেন্ডস্কেপই ইউজ কৰিব লাগিব। তো আমি ইয়াতে A4 সাইজ পেজ ইউজ কৰিলো আৰু ওৰিয়েণ্টেশ্যনত যায় পোৰ্ট্ৰেইট ইউজ কৰিলো। তাৰপিছত হৈছে মাৰ্জিন। মাৰ্জিন মানে এইটো যিটো পেজ মাৰ্জিন লৈছে, এই মাৰ্জিনৰ চাৰিওফালে যিখিনি জাগা এৰিছে, এইটো হ'ল লেফ্ট 20
ৰাইট 20, টপ 25, বটম 25, তলত 25, ওপৰত 25, এই দুই চাইডে 20 আৰু 20 আছে। ইয়াৰ ভিতৰত আমি লিখিব লাগিব। এইটো হৈছে পেজ মাৰ্জিন। আৰু ইয়াতে হেডাৰ আৰু ফুটাৰ, যদি হেডাৰ আৰু ফুটাৰ কিবা দিব লগা হয় ইয়াতে আমি টাইপ কৰি দিব লাগিব। হেডাৰ মানে হ'ল পেজৰ ওপৰত থকা, সাপোজ অৰিয়েণ্টেল আইটি চেণ্টাৰ দিলো, আৰু তলত পেজ নাম্বাৰ 1 দিলো। এইটো হৈছে কি হেডাৰ আৰু ফুটাৰ। হেডাৰ মানে হ'ল একদম পেজৰ ওপৰত অৰ্থাৎ মাৰ্জিনৰ ওপৰত এইটো লিখা যাব, ফুটাৰটো মাৰ্জিনৰ তলত লিখা যাব। ওকে কৰি দিলো। ওকে কৰি দিয়াৰ পিছত কিন্তু আমাৰ পেজটো ছেটিং হৈ গ'ল। ছেটিং হোৱাৰ পিছত আমি যেনেকে লিখিম লিখাটো অট'মেটিকেলি ইয়াতে শ্ব' কৰিব এনেকে। তাৰপিছত আহিল প্ৰিন্ট, অৰ্থাৎ যিটো পেজ আমি লিখিম সেই পেজটো যদি আমি প্ৰিন্ট কৰি ওলাব বিচাৰো, সেইটো আমি লিখিলো। লিখাৰ পিছত যদি আমি প্ৰিন্ট প্ৰিভিউ চাব খোজো, ইয়াতে প্ৰিন্ট দিলে প্ৰিন্ট প্ৰিভিউ ইয়াতে শ্ব' কৰিব। নো প্ৰিভিউ ইয়াতে দেখাইছে। প্ৰিন্ট ফাইল, তাতে আমি সেভ কৰিব লাগিব, আমি চেক কৰিব লাগিব আমাৰ প্ৰিন্টাৰ পোৰ্টেলৰ লগত কানেকশ্যন আছে, এই প্ৰিন্টাৰটো ইয়াতে চিলেক্ট কৰি দিব লাগিব। নাইবা যদি প্ৰিন্টাৰ কানেকশ্যন নাই এড প্ৰিন্টাৰ কৰিব লাগিব। তাৰপিছত পোৰ্ট্ৰেট না ল্যান্ডস্কেপ এইটো আমি ইয়াতে দেখাব লাগিব। তাৰপিছত কিন্তু আমি ইয়াতে প্ৰিন্ট অপশ্যনতে ক্লিক কৰিব লাগিব। ওকে, এইটো হৈছে আমাৰ প্ৰিন্ট প্ৰিভিউ। তাৰপিছত আছে ক্লোজ টেব, যদি টেবটো আমি ক্লোজ কৰিব লগা হয় ইয়াতে আমি টেব ক্লোজ কৰিব পাৰো। উইন্ডোজ ক্লোজ কৰিলে আমি উইন্ডোজ ক্লোজ কৰিম, এক্সিট মাৰিলে নোটপ্যাডটো এক্সিট হৈ যাব বা ক্লোজ হৈ যাব। নেক্সট আহিল এডিট। এডিট অপশ্যনত আহিল আনডু। আনডু মানে এইমাত্ৰ কৰা কোনো এটা কাম যদি আমি কৰিব নোখোজো তেতিয়াহ'লে আনডু ক্লিক কৰিব লাগিব। নেক্সট হ'ল আমাৰ আকৌ ৰিডু। ইয়াতে যদি আমি বস্তুটো আকৌ ৰিপিট আনিব বিচাৰো তেতিয়াহ'লে কন্ট্ৰল ইয়াতে ৰিডু, আকৌ আমি কিবা এটা লিখি আছো, অৰিয়েণ্টেল আইটি চেণ্টাৰ লিখিলো। লিখাৰ পিছত যদি এই লিখাখিনি আমি ইয়াতে কাট কৰিব বিচাৰো, কপি কৰিব বিচাৰো, অৰ্থাৎ কপি যদি আৰু এটা কপি লাগে আমি কপি ক্লিক কৰিলো। কপিৰ পিছত আমি ইয়াতে যাম, ইয়াতে যাই পেষ্ট কৰিম, আকৌ এডিটত যাম পেষ্ট কৰিম, আকৌ এডিটত যাম পেষ্ট কৰিম। এটা বহুতবাৰ আমি ইয়াতে পেষ্ট কৰিব পাৰো, যিমানবাৰ পেষ্ট কৰিম সিমানে বাৰে বাৰে বস্তুটো আহি থাকিব। আকৌ যাম পেষ্ট কৰিম, এইটো হৈছে কপি পেষ্ট। তাৰপিছত যদি আমি এই অৰিয়েণ্টেল আইটি চেণ্টাৰটো আমি ডিলিট কৰিব বিচাৰো তেতিয়াহ'লে ইয়াতে ক্লিক কৰিলে কিন্তু এইটো ডিলিট হৈ যাব। তাৰপিছত আকৌ ফাইণ্ড, অৰ্থাৎ ফাইণ্ড মানে কোনো এটা বস্তু বিচাৰিবৰ কাৰণে কিন্তু ফাইণ্ডত যাব লাগিব। চাপ'জ মই এটা ফাইণ্ড মাৰিম, ফাইণ্ডত যায় আইটি মাৰিম, আইটি, এইটো আইটি আহিছে, এইটো আইটি আহিছে, আইটি যিটো আইটি আছে এইটো হাইলাইট হ'ব, এইটো কোৱা হয় ফাইণ্ড। তাৰপিছত আছে ৰিপ্লেচ। ৰিপ্লেচ যদি বিচাৰো, ৰিপ্লেচত গ'লে ৰিপ্লেচ হ'ব। চাপ'জ আইটিৰ জেগাত আমি ইনফৰমেশ্যন টেকনলজি লিখিম, আইটি ৰিপ্লেচ উইথ ইনফরমেশন লিখিম। আইটির জায়গাত কি লিখিম ইনফরমেশন, এটা রিপ্লেস করে দিল, এটা রিপ্লেস হল। রিপ্লেস অল যদি মারি দিও যত যত আইটি আছে গোটেই এটা জায়গাত কিন্তু ইয়াতে 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 সবকেইটা আইটি ইনফরমেশন আহি গৈছে। তো বন্ধুসকল নিশ্চয় তোমালোকে বুজি পাইছা। মাই ডিয়াৰ ষ্টুডেণ্ট, তোমালোকে যদি বুজি নোপোৱা তেতিয়াহ'লে মোক কল কৰিবা। তলত দিয়া নাম্বাৰ, তলত এটা নাম্বাৰ আমি দি দিম, সেই নাম্বাৰত কল কৰি বুজি ল'বা যদি কোনো ধৰণৰ তোমালোকৰ ডাউট থাকে। নেক্সট হৈছে গো টু মানে আমি কোনটো পেজ, এটা আছে গো টু লাইন নাম্বাৰ 2, গো টু লাইন নাম্বাৰ 3, গো টু লাইন নাম্বাৰ 1। কিন্তু 1 নম্বৰ লাইনত এইটো ইয়াতে আছে, গো টু লাইন নাম্বাৰ 1 যাব পাৰো, গো টু লাইন নাম্বাৰ 3, এনেকে যিমানকেইটা লাইন, যদি 5টা লাইন 10টা লাইন 20টা লাইন থাকে লাইন চাইডে লাইনত আমি যাব পাৰো। নেক্সট হ'ল চিলেক্ট অল, মানে এনেকে গোটেইখিনি চিলেক্ট হয়। নেক্সট হ'ল টাইম আৰু ডেট। টাইম আৰু ডেট, যদি টাইম আৰু ডেট দিব বিচাৰো তেতিয়াহ'লে কিন্তু এইটো টাইম আৰু ডেট আমি ইয়াৰ পৰা দিব পাৰো। টাইম আৰু ডেট মানে তলত যদি টাইম আৰু ডেট লাগে, সিস্টেম টাইম আৰু ডেট আহিব, এইটো টাইম আহিল তলত ডেট আহিল, অর্থাৎ আমার সিস্টেমত যেনেকে লিখা আছে ইয়াতে এইটো কৰ্নাৰত যে লিখা আছে সেম টাইম আৰু ডেটটো ইয়াতে শো কৰিব। নেক্সট এডিটত আছে ফন্ট, অর্থাৎ ফন্ট মানে যিটো ফন্ট স্টাইল, এই ফন্ট ফ্যামিলি বা ফন্ট স্টাইল যদি চেঞ্জ কৰিব বিচাৰো তেতিয়াহ'লে আমি ইয়াৰ পৰা এৰিয়েল কৰিলো। এৰিয়েল কৰাৰ লগে লগে কিন্তু আমাৰ ফন্ট স্টাইলটো চেঞ্জ হৈ গৈছে। ওকে, আমি এতিয়া এৰিয়েল দিলো, এৰিয়েল দিয়াৰ পিছত আমি ওকে হৈ গ'ল। এরিয়াল দিলো, এরিয়াল দেওয়ার পিছন লগে লগে কিন্তু ইয়াতে হৈ গ'ল। গোটেইকেইটা ফন্ট ইয়াতে কি হৈ গৈছে,
এৰিয়াল হৈ গৈছে। আগত যিমান বেলেগ বেলেগ আছিলে এতিয়া কিন্তু চব এৰিয়াল হৈ গৈছে। ওকে, তো ফন্ট স্টাইল হ'ল ইয়াতে, আমি ইয়াতে যাব লাগিব ফন্ট। ফন্টত যাই যিটো ফন্ট লাগে এৰিয়াল, ৰেগুলাৰ। এৰিয়াল মানে হ'ল ইয়াতে, এৰিয়াল মানে এইবিলাক হ'ল ফন্ট ষ্টাইল। তাৰপিছত ফন্টটো কেনেকুৱা লাগিব, ৰেগুলাৰ নে বল্ড লাগিব, বল্ড মানে মোটা। আৰু তলত দিয়া আছে ফন্ট সাইজ, কোনটো সাইজৰ ফন্ট লাগিব। এইকেইটা সাইজ দিয়াৰ লগে লগে আমাৰ ইয়াতে সাইজটো আমি গম পাই যাম। ওকে, তো এইখিনি হ'ল আমাৰ সেটিংস। এইখিনি হ'ল আমাৰ সেটিংস। তাৰপিছত আহিল ভিউ। ভিউ মানে ইয়াতে জুম কৰা আছে। যদি আমি সাপোজ এই ফাইলটো, ইয়াতে আমি ইয়াতে ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ পিছত জুম, কিমান পাৰ্চেণ্ট জুম ইন লাগে, যদি জুম ইন আৰু লাগে জুম, জুম ইন। ইয়াতে লিখা আছে কন্ট্রোল প্লাস প্লাস। অর্থাৎ কন্ট্রোল প্লাস, কন্ট্রোলের লগত প্লাস যদি আমি এনেকে কন্ট্রোল প্লাস মাৰি থাকো, এনেকে জুম ইন হবে। কন্ট্রোল মাইনাস কৰিলে জুম ইন হবে। অর্থাৎ কিবোর্ডের পৰা কন্ট্রোল প্রেস কৰি যদি আমি প্লাস প্রেস কৰো, কন্ট্রোল প্রেস কৰি যদি প্লাস প্রেস কৰো, এইটো জুম ইন হ'ব, আৰু কন্ট্রোল প্রেস কৰি মাইনাস প্রেস কৰিলে জুম আউট হ'ব। ওকে, তাৰপিছত হ'ল স্ট্যাটাস বার। যদি আমার স্ট্যাটাস বার লাগে, একটু তলত স্ট্যাটাস বার গুছি গ'ল। আকৌ যদি লাগে আমি স্ট্যাটাস বার এতে দেখা দিম। ইয়াতে উইন্ডোজ এতে লিখা আছে স্ট্যাটাস বার, এইটো টোটাল কিমান ক্যারেক্টার এতে লিখা আছে, কিমান লাইন আছে, কিমান কলম আছে, ওটি এতে শো করে। তাৰপিছত ওয়ার্ড র্যাপ, ওয়ার্ড র্যাপ মানে যদি ওয়ার্ড র্যাপ আমার ইয়াতে দিব বিচাৰো, তাহলে ওয়ার্ড র্যাপ আহিব। ওয়ার্ড র্যাপ মানে লাইনটো মানে পেজত একদম যেটো আমার স্ক্রিন আছে স্ক্রিনের লগত মিলোৱা দেখা পাম আমি ওয়ার্ড র্যাপ। তো মাই ডিয়াৰ ষ্টুডেণ্ট, আজি নোটপ্যাড আমি কমপ্লিট কৰিলো। তোমালোকে নোটপ্যাডটো চাবা। আৰু এটা কথা মই লাষ্টত কৈ দিওঁ, একচুৱেলি আমাৰ নোটপ্যাডটো ক'ত ইউজ কৰা হয়। নোটপ্যাডটোতো আমি ইয়াৰ পিছত কিন্তু ইউজ কৰিম। বেচিকেলি নোটপ্যাডটো ইউজ কৰা হয় আমি প্ৰগ্ৰামিং লেংগুৱেজ শিকোঁতে, যেনেকুৱা ধৰক HTML বা বেলেগ প্ৰগ্ৰামিং আমি যেতিয়া কৰোঁ, তেতিয়া কিন্তু আমাৰ নোটপ্যাডটো ইউজ কৰা হয় ইয়াতে টেক্সট এডিটৰ হিচাপে। ওকে, তো আজিৰ ভিডিঅ'টো ইমানে সামৰিছোঁ। হেভ এ নাইস ডে, বাই বাই। আকৌ নেক্সট ভিডিঅ'ত লগ পাম, তেতিয়ালৈকে বাই বাই। থেংক ইউ ভেৰি মাছ।